বিশ্বকাপত শীৰ্ষস্থানপ্ৰাপ্ত দলবোৰেই জয়লাভ কৰি থাকিব, তাত কোনো সন্দেহ নাই। হয়তো তলতীয়া ৰেংকিঙৰ দেশবোৰেও জয়লাভ কৰাৰ আশাৰে ভাল খেল প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব। গ্ৰাইজমান, টিমো মুলাৰ, লিউনডস্কি, হেৰিটনিক, নেইমাৰ, মেছি, ৰনাল্ড আদি তাৰকা প্লেয়াৰসকল নিজ নিজ টিমক ছেকেণ্ড ৰাউণ্ডলৈ লৈ যাবলৈ যত্নপৰ হ'ব। হোষ্ট টিম ৰাছিয়াই উদ্বোধনী মেচ খেলিব ছৌদি আৰবৰ বিপক্ষে। কিন্তু দুখৰ বিষয় এই যে এই দুয়োটা দলৰ এটাও ছেকেণ্ড ৰাউণ্ডলৈ উন্নীত হ'ব নোৱাৰিব, কাৰণ সিহঁতে শীৰ্ষ ৰেংকিঙৰ একেবাৰে পিছ পৰি আছে। তাৰপিছত গ্ৰুপ বিত আছে পৰ্তুগাল, স্পেইন, মৰক্কো, ইৰাণ। এই চাৰিটাৰ ভিতৰত পৰ্তুগালে আটাইতকৈ শক্তিশালী, গতিকে তাক আমি চেম্পিয়ন বনাই দিলোঁ। আৰু স্পেইন, মৰক্কো, ইৰাণৰ ভিতৰত স্পেইন যিহেতু বাকী তিনিটা দলতকৈ শক্তিশালী, গতিকে ৰানাৰ্ছ আপ বনালোঁ। তাৰপিছত গ্ৰুপ চিত আছে ডেনমাৰ্ক, ফ্ৰান্স, অষ্ট্ৰেলিয়া, পেৰু। যিহেতু এই চাৰিটা দলেই একে লেভেলৰ, সেই গতিকে আমি কি কৰিলোঁ, ডেনমাৰ্ককে প্ৰথমে চেম্পিয়ন বনালোঁ, কাৰণ ডেনমাৰ্কক দুই এটা ভাল খেলুৱৈ আছে। তাৰপিছত আমি অষ্ট্ৰেলিয়া, পেৰুতকৈ আগবাঢ়ি আছে ফ্ৰান্স, গতিকে আমি ইয়াত ৰানাৰ্ছ আপ বনালোঁ ফ্ৰান্সক। গ্ৰুপ ডিত আছে আৰ্জেণ্টিনা, ক্ৰ'ৱেছিয়া, আইচলেণ্ড, নাইজেৰিয়া। যিহেতু আৰ্জেণ্টিনা সকলোৱে ক'ব ভাল দল, গতিকে আৰ্জেণ্টিনাক চেম্পিয়ন বনালোঁ গ্ৰুপ ডিৰ, আৰু ক্ৰ'ৱেছিয়াক ৰানাৰ্ছ আপ বনালোঁ। তাৰপিছত গ্ৰুপ ইত আছে ব্ৰাজিল, ছুইজাৰলেণ্ড, কষ্টাৰিকা, ছাৰ্বিয়া। যিহেতু নেইমাৰৰ ব্ৰাজিল শক্তিশালী, গতিকে ব্ৰাজিলক চেম্পিয়ন বনালোঁ গ্ৰুপ ইৰ, আৰু ছুইজাৰলেণ্ড যিহেতু কষ্টাৰিকা আৰু ছাৰ্বিয়াতকৈ শক্তিশালী, গতিকে ৰানাৰ্ছ আপ বনালোঁ ছুইজাৰলেণ্ডক। গ্ৰুপ এফত আছে জাৰ্মানী, মেক্সিকো, ছুইডেন, চাউথ কোৰিয়া। যিহেতু অলৰেডি বিশ্ব চেম্পিয়ন হৈ আছে জাৰ্মানী, গতিকে জাৰ্মানীক চেম্পিয়ন বনাই দিলোঁ, আৰু ছুইডেন কোৰিয়াতকৈ আগবাঢ়ি আছে মেক্সিকো, গতিকে ৰানাৰ্ছ আপ বনালোঁ মেক্সিকোত। গ্ৰুপ জিত আছে বেলজিয়াম, ইংলেণ্ড, পানামা আৰু টিউনিছিয়া। যিহেতু এই চাৰিটা দলেই একে পৰ্যায়ৰ, তথাপিও বেলজিয়ামত এজন ভাল খেলুৱৈ আছে, গতিকে বেলজিয়ামক চেম্পিয়ন বনাই দিলোঁ গ্ৰুপ জিত। আৰু ইংলেণ্ড যিহেতু হেৰিকেনি এজন ভাল খেলুৱৈ, গতিকে ইংলেণ্ডক ৰানাৰ্ছ আপ বনাই দিলোঁ। তাৰপিছত গ্ৰুপ ইত আছে কলম্বিয়া। এতিয়া মই ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা ছেকেণ্ড ৰাউণ্ড আৰম্ভ কৰিম। ইতিমধ্যে যিহেতু ছেকেণ্ড ৰাউণ্ডৰ খেল মই আৰম্ভ কৰিম, সেই গতিকে ছেকেণ্ড ৰাউণ্ডৰ দলবোৰ হ'ল উৰুগুৱে, স্পেইন, ডেনমাৰ্ক, ক্ৰ'ৱেছিয়া, ব্ৰাজিল, মেক্সিকো, বেলজিয়াম, জাপান, পৰ্তুগাল, ইজিপ্ট, আৰ্জেণ্টিনা, ফ্ৰান্স, জাৰ্মানী, ছুইজাৰলেণ্ড, কলম্বো, ইংলেণ্ড। আৰু এতিয়া আৰম্ভ হ'ব সেই কোৱাৰ্টাৰ ফাইনেল, ছেকেণ্ড ৰাউণ্ডৰ দলবোৰৰ মাজত প্ৰতিদ্বন্দ্বিতা আৰম্ভ হ'ব। তাৰ পৰাই আমি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত কৰিম দলবোৰক। গ্ৰুপ এৰ চেম্পিয়ন আৰু গ্ৰুপ বিৰ ৰানাৰ্ছ আপৰ মাজত খেল আৰম্ভ হ'ব। উৰুগুৱে আৰু স্পেইনৰ মাজত হোৱা খেলখনত কোন দল জিকিব তাক কোৱাটো কোনো কঠিন নহয়। সেই গতিকে যিহেতু উৰুগুৱেত এজন ভাল খেলুৱৈ আছে, লুইছ ছুৰাছ এজন ভাল শক্তিশালী খেলুৱৈ, গতিকে উৰুগুৱেকে কোৱাৰ্টাৰ ফাইনেললৈ আমি উন্নীত কৰিম। তাৰপিছত গ্ৰুপ চিৰ চেম্পিয়ন আৰু গ্ৰুপ ডিৰ ৰানাৰ্ছ আপ। গ্ৰুপ চিৰ চেম্পিয়ন ডেনমাৰ্ক আৰু গ্ৰুপ ডিৰ ৰানাৰ্ছ আপ ক্ৰ'ৱেছিয়া। এই দুটাৰ মাজত যদিও কোন দল কোৱাৰ্টাৰ ফাইনেলত যাব কোৱাটো টান, তথাপিও ডেনমাৰ্ককে আমি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত কৰিলোঁ, কাৰণ ডেনমাৰ্কক কেইজনমান ভাল খেলুৱৈ আছে, মিডফিল্ডাৰকে আদি কৰি বহুত কেইজন ভাল খেলুৱৈ আছে, গতিকে আমি ডেনমাৰ্ককেই অৰ্থাৎ কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত কৰিলোঁ। তাৰপিছত গ্ৰুপ ইৰ চেম্পিয়ন আৰু গ্ৰুপ এফৰ ৰানাৰ্ছ আপৰ মাজত হোৱা খেলখনত, ব্ৰাজিল আৰু মেক্সিকোৰ মাজত হোৱা খেলখনত কোন দল জিকিব তাত কোৱাটো সকলোৱে ক'ব পাৰিব, কাৰণ ব্ৰাজিল ইতিমধ্যে 5 বাৰৰ বিশ্ব চেম্পিয়ন হৈছে, আৰু নেইমাৰৰ দৰে শক্তিশালী খেলুৱৈ আছে বাবে ব্ৰাজিলকে আমি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত কৰিলোঁ। তাৰপিছত গ্ৰুপ জিৰ চেম্পিয়ন বেলজিয়াম আৰু গ্ৰুপ এইচৰ ৰানাৰ্ছ আপ জাপানৰ মাজত হোৱা প্ৰতিদ্বন্দ্বিতামূলক খেলখনত বেলজিয়ামক আমি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত কৰিলোঁ, কাৰণ বেলজিয়ামত এজন শক্তিশালী খেলুৱৈ ইডেন হজাৰ্ড
ভাল খেলুৱৈ আছে, গতিকে বেলজিয়ামক আমি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত কৰিলোঁ। তাৰপিছত পৰ্তুগাল, গ্ৰুপ বিৰ চেম্পিয়ন পৰ্তুগাল আৰু গ্ৰুপ এৰ ৰানাৰ্ছ আপ ইজিপ্ত। পৰ্তুগাল আৰু ইজিপ্তৰ মাজত হোৱা খেলখনত কোন দল জিতিব সকলোৱে এইটো কৈ দিব পাৰিব, কাৰণ পৰ্তুগালত এজন ভাল খেলুৱৈ আছে, সেই গতিকে পৰ্তুগালকেই আমি ইয়াৰ পৰা কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত কৰিলোঁ। তাৰপিছত আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজত হোৱা খেলখনত আৰ্জেণ্টিনাত যিহেতু অলৰেডি লুইছ মেছি এজন ভাল খেলুৱৈ আছে, গতিকে আৰ্জেণ্টিনাই এই ফ্ৰান্সক হৰুৱাই অলৰেডি কোৱাৰ্টাৰ ফাইনেলত যাব, তাত কোনো সন্দেহ নাই। তাৰপিছত গ্ৰুপ এফৰ চেম্পিয়ন জাৰ্মানী আৰু গ্ৰুপ ইৰ ৰানাৰ্ছ আপ ছুইজাৰলেণ্ড। এই দুটা দলৰ মাজত হোৱা খেলখনত জাৰ্মানীয়ে কোৱাৰ্টাৰ ফাইনেলত যাব, কাৰণ জাৰ্মানী অলৰেডি বিশ্ব চেম্পিয়ন হৈ আছে, 2014 চনত বিশ্ব চেম্পিয়ন হৈছে আৰু জাৰ্মানীত ভাল খেলুৱৈ আছে বাবে জাৰ্মানীটো অলৰেডি কোৱাৰ্টাৰ ফাইনেলত যাব। তাৰপিছত গ্ৰুপ এইচৰ চেম্পিয়ন কলম্বো আৰু গ্ৰুপ জিৰ চেম্পিয়ন ইংলেণ্ড, এই দুয়োটাৰ মাজত হোৱা খেলখনত যদিও কলম্বোত ভাল কেইজনমান খেলুৱৈ আছে, তথাপিও ইংলেণ্ডে ভাল খেলি নিজৰ দলক, যিহেতু কেনি এজন ভাল খেলুৱৈ আছে ইংলেণ্ডত, গতিকে ইংলেণ্ডকেই কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত কৰিলোঁ আমি। সম্ভৱতঃ কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হোৱা দলবোৰ হ'ল উৰুগুৱে, ডেনমাৰ্ক, ব্ৰাজিল, বেলজিয়াম, পৰ্তুগাল, আৰ্জেণ্টিনা, জাৰ্মানী, ইংলেণ্ড। এতিয়া যদি উৰুগুৱে ডেনমাৰ্কৰ বিপক্ষে কোৱাৰ্টাৰ ফাইনেল খেলে, তেন্তে উৰুগুৱে ডেনমাৰ্কক হৰুৱাই ছেমিফাইনেলত যাব, কাৰণ উৰুগুৱে ডেনমাৰ্কতকৈ শক্তিশালী আছে। সম্ভৱতঃ ডেনমাৰ্ক উৰুগুৱেৰ লগত হাৰি এই টুৰ্ণামেণ্টৰ পৰা বিদায় ল'ব। তাৰপিছত ব্ৰাজিল আৰু বেলজিয়াম, যদি ব্ৰাজিলে বেলজিয়ামৰ লগত খেলে, তেতিয়াহ'লে বেলজিয়ামে যে ইয়াত পৰাজিত হ'ব তাত কোনো অৱকাশ নাই, গতিকে ব্ৰাজিলক ইয়াৰ পৰা ছেমিফাইনেললৈ উন্নীত কৰিলোঁ। তাৰপিছত পৰ্তুগাল আৰু আৰ্জেণ্টিনাৰ মাজত যদি কোৱাৰ্টাৰ ফাইনেল হয়, তেতিয়াহ'লে এই দুয়োটা দলেই সমপৰ্যায়ৰ আছে, যিহেতু এই দুয়োটা দলতেই দুটা তাৰকা প্লেয়াৰ আছে, কাৰণ পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰনাল্ডো আৰু আৰ্জেণ্টিনাৰ আছে লিওনেল মেছি। এই দুয়োটা দলৰ মাজত হোৱা প্ৰতিদ্বন্দ্বিতামূলক খেলত কোন দল ছেমিফাইনেলত যাব কোনেও ক'ব নোৱাৰে। সেই গতিকে আমি পৰ্তুগালক পৰাজিত কৰি আৰ্জেণ্টিনাক ছেমিফাইনেললৈ উন্নীত কৰিলোঁ, কাৰণ আৰ্জেণ্টিনাৰ লিওনেল মেছিৰ এইবাৰেই হ'ব বিশ্বৰ ৱৰ্ল্ড কাপ খেলাৰ লাষ্ট খেল। তাৰপিছত জাৰ্মানী আৰু ইংলেণ্ড, যদি জাৰ্মানী আৰু ইংলেণ্ডৰ মাজত হোৱা খেল হয়, তেতিয়াহ'লে জাৰ্মানীয়ে পৰাজিত হ'ব, কাৰণ জাৰ্মানী অলৰেডি বিশ্ব চেম্পিয়ন হৈ আছে 2014 চনত। সেই গতিকে ইংলেণ্ডে জাৰ্মানীৰ লগত ভাল খেলি ইংলেণ্ডে কি কৰিব, ছেমিফাইনেললৈ উন্নীত হ'ব। এতিয়া আমি উপস্থিত হৈছোঁ ছেমিফাইনেললৈ। যিহেতু ছেমিফাইনেলত উপস্থিত হোৱা 4খন দল হ'ল উৰুগুৱে, ব্ৰাজিল, আৰ্জেণ্টিনা আৰু ইংলেণ্ড। এতিয়া যদি ব্ৰাজিলে উৰুগুৱেৰ লগত ছেমিফাইনেল খেলে, তেন্তে এই দুয়োখন দলৰ পৰা ব্ৰাজিলে ফাইনেললৈ যাব, কাৰণ যোৱা বছৰ অৰ্থাৎ 2014 চনত নেইমাৰে জাৰ্মানীৰ লগত ভাল খেল প্ৰদৰ্শন কৰিব পৰা নাছিল। সেই গতিকে এইবেলি তেওঁ ভাল খেল প্ৰদৰ্শন কৰি ব্ৰাজিলক উৰুগুৱেক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিব। তাৰপিছত আৰ্জেণ্টিনা আৰু ইংলেণ্ড, যদি আৰ্জেণ্টিনাই ইংলেণ্ডৰ লগত ছেমিফাইনেল খেলে, তেন্তে ইংলেণ্ডে পৰাজিত হ'ব আৰ্জেণ্টিনাৰ লগত, তাত কোনো সন্দেহ নাই। গতিকে আৰ্জেণ্টিনাও ইয়াৰ পৰা ফাইনেললৈ উন্নীত হ'ব। এতিয়া আমাৰ হাতত ফাইনেলত যোৱা দল দুটা হ'ল ব্ৰাজিল আৰু আৰ্জেণ্টিনা। এই দুয়োখন দলৰ মাজত যদি ফাইনেল খেল হয়, তেতিয়াহ'লে কোন দল জয়লাভ কৰিব অৰ্থাৎ চেম্পিয়ন হ'ব, তাত কোনেও ক'ব নোৱাৰিব, কাৰণ এই দুয়োখন দলতে আছে দুটা মহা তাৰকা, কাৰণ ব্ৰাজিলত আছে নেইমাৰ আৰু আৰ্জেণ্টিনাত আছে ক্ৰিষ্টিয়ানো ৰনাল্ডো। এই দুয়োখন প্লেয়াৰৰ মাজত মহাযুদ্ধত আৰ্জেণ্টিনাই আমাৰ মতে এইবেলি চেম্পিয়ন হ'ব, কাৰণ
আৰ্জেণ্টিনাৰ লিওনেল মেছিৰ এইবেলি হ'ব তেওঁৰ বিশ্বকাপৰ লাষ্ট খেল। গতিকে ইয়াৰ পৰা আৰ্জেণ্টিনাকে আমি চেম্পিয়ন বনালোঁ। এতিয়া যি কি নহওক, এতিয়া আমি এই ফিফা ৱৰ্ল্ড কাপ 2018 চেম্পিয়ন দল বাহিৰ কৰিলোঁ। আমাৰ মতে হ'ল আৰ্জেণ্টিনা। আপোনালোকে বা কোন দলক চেম্পিয়ন বনায় সেয়া সময়ে ক'ব। গতিকে আহক আমি সময়ৰ অপেক্ষাত ৰৈ থাকোঁ। ধন্যবাদ।